Hi guys, welcome to my channel Green Blog. এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু লগতে আজি আমি যাব ওলাইছো তিনিচুকীয়া টিলিঙা মন্দিৰলৈ মইতো যামেই বাৰু মোৰ লগতে আপোনালোকো বলক আৰু আপোনালোকে চাই থাকিব যেহেতু মোৰ নতুন ব্লগ আৰু সকলোৱে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰু চাই থাককচোন কিমান দূৰ যাব পাৰো বলক আগবাঢ়ি যাওঁ তো গাইজ এয়া ফাইনেলি আহি পেলাই আমি পাইছোঁহি টিলিঙা মন্দিৰ আপুনি মোৰ এইফালে আগলৈ আপুনি দেখিব তো চাই থাকক এয়া চাওক আপুনি যেনেকৈ বিচাৰে আপোনাক তেনেকৈ সজাই পেলাই দিব আপোনাক 200 লাগে 300 লাগে 400 লাগে যেনেকৈ বিচাৰে মানে এতিয়া মই ইয়াতে বাৰু 600কৈ ল'লোঁ আপোনাৰ মন্দিৰৰ আপোনাৰ দুটা চাইডতে মানে এনেকৈ চাকি বন্তি আনিলে এনেকৈ জ্বলাব দিয়ে চাকি ধূপ আপুনি ইয়াতে দিব লাগিব মই অকণমান দূৰৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ গাইজ সেয়া চাওক যজ্ঞও হয় আৰু যজ্ঞও কৰে কিছুমানে এয়া আপোনাৰ জোৱাই তাৰপাছতে এয়া হ'ল ভাইটি লগতে আছে কেনেকুৱা লাগিলে ভাল লাগিলে নে মই আগতে আহিছোঁ আপোনালোক এবাৰ লৈ আহিলোঁ কেনেকুৱা লাগিছে আপোনালোকে বহুত ভাল লাগিছে আৰু ইয়াত আহিলোঁ যেতিয়া মানে মনটো কিবা খুব পাতল লাগিছে আৰু ভাল লাগিছে মানে ইয়ালৈ আহিম বুলি ভাবি আছিলোঁ যিহেতু আহিলোঁ আৰু লগতে গাইছে আপোনালোকে আমাৰ বাৰু ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ জনাবচোন বাৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ গাইজ বাবাৰ ওচৰলৈ আহি ভাল লাগিলে বহুত ভাল লাগিলে আপোনাৰ এয়া আপোনাৰ মোৰ পিছফালে এয়া আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিব লাগিব গাইজ কালি চাওঁ কালি আকৌ এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিবৰ কাৰণে চেষ্টা কৰিম জয় আই অসম